মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন। সলনি হ'ব এইবাৰ Hslc পৰীক্ষাৰ নিয়ম। কি থাকিব নিয়ম, কি নাথাকিব মেট্ৰিকত। আমূল সংস্কাৰৰ দিশে আগবাঢ়িছে ৰাজ্যৰ শিক্ষা বিভাগ। মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীক ফেৰ মাৰিব পৰাকৈ স্কুল শিক্ষা বিভাগে এতিয়াৰে পৰা সাজু কৰিব বিচাৰিছে অসমৰ ছাত্ৰ-ছাত্ৰীসকলক। মেট্ৰিকত অহা বছৰৰ পৰা নাথাকিব স্থান। এইবাৰ মেট্ৰিক পৰীক্ষা NEPৰ আধাৰতে হ'ব প্ৰশ্ন কাকত। শীঘ্ৰেই আমূল সংস্কাৰৰ দিশে আগবাঢ়িছে ৰাজ্যৰ শিক্ষা বিভাগ। সৰ্বভাৰতীয় পৰ্যায়তে প্ৰতিযোগিতামূলক পৰীক্ষাৰ সৈতে অসমৰ ছাত্ৰ-ছাত্ৰীক ফেৰ মাৰিব পৰাকৈ স্কুল বিভাগে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে ফেৰ মাৰিব পৰাকৈ স্কুল শিক্ষা বিভাগে এতিয়াৰে পৰা সাজু কৰিব বিচাৰিছে অসমৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী। যাৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰিকৰ পৰা বিলুপ্ত কৰিব বিচাৰিছে ডিভিজনৰ ব্যৱস্থা। CBSE আধাৰ প্ৰশ্ন কাকতৰ প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে আৰম্ভ কৰিছে যাৱতীয় ব্যৱস্থা। প্ৰশিক্ষণ প্ৰদানৰ বাবে সেৱাৰ অধীনত শিক্ষকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। CBSEৰ ডিভিজনৰ বিপৰীতে থাকিব উত্তীৰ্ণ অথবা অনুত্তীৰ্ণৰ ব্যৱস্থা। লগতে এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নম্বৰ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব শিক্ষা বিভাগে। আৰ্ট কপিৰ সলনি ফলাফল লাভ কৰাৰ পিছতে ডিজি লকাৰত উপলব্ধ হ'ব প্ৰমাণপত্ৰ। শিক্ষা বিভাগে ল'বলগীয়া ব্যৱস্থা 2 দিনৰ ভিতৰতে ৰাজহুৱা কৰিব শিক্ষামন্ত্ৰী। কেৱল সিমানেই নহয়, এইবাৰ মেট্ৰিকত NEP আধাৰত অৰ্থাৎ NEP আধাৰতে প্ৰশ্ন কাকত যুগুত কৰিব চেবাই। হৈ যোৱা পৰীক্ষাসমূহৰ প্ৰশ্ন মুঠৰ ওপৰত CBSEৰ দৰে পেটাৰ্ণ কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। উল্লেখযোগ্য যে অহা বছৰৰ পৰা কেতবোৰ নতুন অস্ত্ৰলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। নিউজ ডেস্ক, নিউজ MD।